Hello everyone, welcome to my YouTube channel. মই ভাস্বতী দাস আৰু আপোনালোকক সবকে স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'টো লৈ। আজি মই গৈ আছো নগাঁও আৰু নগাঁও লগতে আৰু এটা জেগা যাম আৰু কোনটো জেগা চাগে আপোনালোকে টাইটেলতে গম পাইছে। সো বেছি দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। একেত হৈছে আমাৰ টমি আৰু ৰাতিপুৱা আহিছে মোক বাই বাই দিবলৈ। বাই বাই। আৰু এয়া মই যাবলৈ ৰেডি। তেলটো ভৰাই লওঁ। আমি তেল চেল ভৰালোঁ। এয়া দেখিছে মোৰ মা একেবাৰে ভিডিঅ'গ্ৰাফীত লাগি গৈছে। পাহাৰ দেখিলে ৰ'বই নোৱাৰে একেবাৰে। আৰু টোল গেটখন পাৰ হৈ আপোনালোকক এটা বস্তু দেখাম চাব। তাতে মোৰ পুৰা জুৰাছিক পাৰ্কৰ ফিলিং আহি যায় দেই। ডাইনাছৰ দেখাৰ পিছত আমি দেখিলোঁ হাতী আৰু এজনী মই মোকো চাই লওক অলপ। এতিয়া আমি পালোঁ জাগীৰ ৰোড। চাহ খাবলৈ বিৰাট মন গৈ আছিলে, কিন্তু কথাটো হ'ল আমাৰ দেৰি হৈ আছে কাৰণে নৰখে। ৰাস্তাটো চাওকচোন ইমান ধুনীয়া। মই নেচাৰ বহুত বেছি ভাল পাওঁ আৰু আপোনালোকেও চাগে ভাল পায়। যদি ভাল পায় তেনেহ'লে প্লিজ লাইক কৰি দিব ভিডিঅ'টো দেই। এয়া হৈছে দেওশাল মন্দিৰ। মই ভালকৈ ৰেকৰ্ড কৰিব নোৱাৰিলোঁ, বহুত স্পীডত আছিল কাৰণে। পিছত যদি আহোঁ তেতিয়া ভালকৈ দেখাই দিম আপোনালোকক। এয়া দেখিছে ভিডিঅ'গ্ৰাফী ষ্টপে হোৱা নাই। আৰু নহ'বনো কিয়, ইমান ধুনীয়া জেগা। গাইজ আমি আহিছোঁ জুঙাল বালুহু। এয়া চাওক কিমান ডাঙৰ পুখুৰী। এইটো এটা পুখুৰী, তাৰপিছত আছে এইটো এটা পুখুৰী। ইমান ডাঙৰ ডাঙৰ, এটা চাগে কিমান মাছ আছে। আৰু ইয়াতে আহি বহুত ভাল লাগিছে। একচুৱেলি মই এটা কামত আহিছোঁ, আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ যে ইয়াতে ঢেৰ মাছ পায় আৰু ইয়াতে ঢেৰ পুখুৰী আছে। তো অলপ দেখাব চেষ্টা কৰিছোঁ, চাই থাকক ভিডিঅ'টো। আৰু সেইটো হৈছে জুঙাল বালুহুৰ প্ৰতিমূৰ্তি। আৰু জুঙাল বালুহু গড়ৰ লোকেশ্যনটো হৈছে ৰহা, নগাঁও। একদম NH 37ৰ কাষতে। ইয়াতে যোনটো কামত আহিছোঁ মানুহজন লগ কৰিবলৈ, মানুহজন এতিয়ালৈকে আহি পোৱা নাই। আহিব বুলি কৈছে, তো অকণমান গাড়ীতে ৰখি দিছোঁ আৰু। ভাবিছিলোঁ কামটো কৰাৰ পিছত সেইটো মূৰ্তিটো চাবলৈ যাওঁ, কিন্তু এতিয়া গৈয়ে আহোঁ, কিমান বা দেৰি হয় কামটোলৈ। চ' বলক। আমি আহিলোঁ এতিয়া মূৰ্তিটোৰ ওচৰত।
পুখুৰী এয়াই আছিলে জুংগাল বলহু গড় আপোনালোকেও চাই যাব এবাৰ জেগাটো বহুত ধুনীয়া আমি ওলালোঁ জুঙাল বলহুৰ পৰা এতিয়া আকৌ আমি এতিয়া নগাঁও গৈ আছোঁ আইতাহঁতৰ ঘৰত মানে মামাহঁতৰ ঘৰত তাৰপিছত মোৰ বাক উঠাম তাৰপিছত আকৌ তাৰপিছত আমি যাম চামগুৰি পাপাহঁতৰ ঘৰত আজি সকাম আছে ভিডিঅ'টো চাই থাকক আৰু এইখন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় য'ত মই পাৰফৰ্মিং আৰ্টছত MA কৰি আছোঁ মোৰখন গুৱাহাটীতে আছে এদিন নিশ্চয় আপোনালোকক আৰু এতিয়া আহি পালোঁ আইতাহঁতৰ ঘৰ আইতাহঁতৰ ঘৰৰ পৰা ওলালোঁ এতিয়া আমি যাওঁ চামগুৰি নামটো কৈ দিয়া কি নাম তোমাৰ হা বনশ্ৰী শইকীয়া মই কবিতা লিখি ভাল আৰু এয়া হৈছে আমাৰ ঘৰৰ পিছফালে পুখুৰীটো আৰু ছাইডত আছে গছ কি গছ আছে মই ইমান ভালকৈ নাজানো কিন্তু এইখিনি জেগাত মোৰ বহুতেই ভাল লাগে আৰু ইয়াতে খুৰাই পাপাক কিবা দেখাই আছে আৰু এইটো হৈছে মোৰ কাজিন এইখিনিয়ে আছিলে মোৰ আজিৰ ব্লগটো আৰু ভেৰি টায়াৰ্ড লাইক গোটেই দিনটো ঘূৰিয়ে আছোঁ চ' ইমান ভালকৈ চাগে এণ্ডিংটো হোৱা নাই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু প্লিজ গাইজ আই ৰিয়েলি নিড ইয়ৰ ছাপৰ্ট লাইক মোৰ ব্লগ কৰি মোৰ ভাল লাগে লাইক আৰু মই কেতিয়াবা মই গেমিঙৰ ভিডিঅ' দিওঁ মই পাবজি খেলিও ভাল পাওঁ চ' আশা কৰোঁ আপোনালোকে মোক ছাপৰ্ট কৰে মৰম কৰে আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লগতে থকা বেল আইকনটো দবাব নাপাহৰিব মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আপোনালোকে ভালকৈ থাকক নেক্সট ভিডিঅ'ত লগ পাম বাই বাই